আজি যি অষ্টমীৰ পবিত্ৰ ক্ষণত অৰ্থাৎ ইতিমধ্যে নৱমী পৰিলে, তো এই পবিত্ৰ ক্ষণত সমূহ কমতাপুৰবাসী বিটিআৰবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দুৰ্গা মায়ে যেনেকৈ সমাজ কল্যাণৰ কাৰণে অসুৰক বধ কৰিছিল, তদ্ৰূপ আমিও আমাৰ সমাজ কল্যাণৰ কাৰণে আমাৰ মনত থকা যি অসুৰৰূপী আমাৰ স্বভাৱ, আমাৰ ব্যৱহাৰ, যাতে এইবিলাক আমি বধ কৰিব পাৰোঁ আৰু সমাজৰ কল্যাণৰ কাৰণে যাতে আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব পাৰোঁ, এইখিনি কামনা কৰিলোঁ। আৰু শক্তি আশ্ৰম যি বাৰোৱাৰী দুৰ্গা পূজা, ঐতিহাসিক পূজা, বহুত দিনৰ পৰা পৰম্পৰাগতভাৱে আমি মানে পূজা উদযাপন পালন কৰি আহিছোঁ। আৰু এই দুৰ্গা পূজাৰ লগত এইখিনি শক্তি আশ্ৰম এটা অঞ্চল ৰাইজৰ এটা ইম'চনেল এটাচমেণ্ট বা আন্তৰিকতা জড়িত হৈ আছে। আৰু প্ৰতি বছৰে আমি দেৱী মাৰ ওচৰত আমি আমাৰ যিখিনি মনৰ আশা আকাংক্ষা আমি দেৱী মাৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। আৰু দেৱী মায়ে সকলোকে আমাক ধৰি লওক তেখেতৰ মানে আশীৰ্বাদ প্ৰদান কৰে। আৰু আশা ৰাখিছোঁ এই দেৱী মাৰ যি আশীৰ্বাদ যাতে প্ৰত্যেকজন ব্যক্তিৰে আমাৰ ওপৰত পৰক, যাতে দেৱী মায়ে সকলোকে মংগল কৰি ৰাখক, তাৰে কামনা কৰিলোঁ।